দৰকাৰী কথা আৰু 1945 চনত বাৰে কাৰণত এই বিদ্যালয়খন প্ৰতিষ্ঠা হোৱা নমস্কাৰ স্বাগতম জনাইছোঁ পদ্মজ ব্লগৰ আজি দ্বিতীয়টো ভিডিঅ'লৈ আজি কালি এটা ভিডিঅ' আপলোড কৰিছিলোঁ যিটো আপোনালোকে দেখা পালে আজি দ্বিতীয় দিন আজি দ্বিতীয় কাৰ্যসূচী আছে আপোনালোক ব'লক আজি আপোনালোকক দেখুৱাম কি হৈছে এতিয়া বৰ্তমান আজি আছে এতিয়া সাংস্কৃতিক শোভাযাত্ৰা আছে শোভাযাত্ৰাৰ পিছতে আহি আকৌ সন্ধিয়াকৈ আছে ভাওনা সকলো দেখুৱাম আজি আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এনজয় বতৰ কিন্তু বাৰু গুমা বতৰটো কি হয় নাজানো বৰষুণ পেলাইছে এটুপ দুটুপ আৰু এতিয়া আমি যাওঁ ব'লক আমি সকলোকে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ শোভাযাত্ৰা আৰম্ভ হ'বলৈ হৈছে কৃষ্ণ হৰি কৃষ্ণ এই কাৰ্যসূচীটো যিটো সময়ত আছিল সেই সময় অতিক্ৰম কৰি ভালেখিনি সময় হ'ল কি মাতে মাকাদি দেখা নাই তোমাকাদি দেখা নাই তোমাৰ ভিতৰত আমি তোমাৰ বিহু জানো এইটো অতি দৰকাৰী কথা আৰু 1945 চনত বাৰে কাৰণত এই বিদ্যালয়খন প্ৰতিষ্ঠা হোৱা সেই লোকসকলক যিসকল মহানে এই কথাটো চিন্তা কৰিছে সেই কথাটো কিন্তু অতি গুৰুত্বপূৰ্ণ এখন ভিতৰুৱা অঞ্চলত বিদ্যালয়বিলাক প্ৰতিষ্ঠা কৰিছে নিশ্চয় এজন লোকে চিন্তা কৰিছিলে তেওঁৰ সমকক্ষ লোকসকলৰ ভাষণ মিটিং চলি আছে তাৰ মাজতে মই কৈছোঁ এইখন এতিয়া ইয়াত বিশিষ্ট অতিথিবৃন্দই ভাষণ দি আছে আৰু লগতে ইয়াত বহুকেইখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী উপস্থিত আছে আৰু তেওঁলোকৰ জ্ঞানমূলক ভাষণ দি আমাক উপকৃত কৰিলে নজনা কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিলে যে কিমান চনত স্থাপন হৈছিলে কি হৈছিলে এইখন বিদ্যালয়ৰ বিষয়ে আৰু আজি ৰাতিকৈ আছে ভাওনা যিহেতু ভাওনা আছে মই এতিয়া ঘৰলৈ যাওঁগৈ আৰু সন্ধিয়াকৈ আপোনালোকক আহি দেখুৱাই আছোঁ এতিয়া ঘৰলৈ যাওঁ প্ৰায় 3-4 3টামান সময় হ'লগৈ আৰু এতিয়া ঘৰলৈ যাওঁ ঘৰলৈ গৈ আহি সন্ধিয়াকৈ আপোনালোকক দেখুৱাই আছোঁ ভাওনাত কি হয় কেনেকুৱা হয় সকলো চৰিত্ৰ দেখুৱাম ব'লক তেনে আজি ভিডিঅ'টো চাই থাকিব মই গৈ আহোঁ ঘৰলৈ আপোনালোকে চাই থাকিব সন্ধিয়া উপস্থিত হৈ গ'লো মই উপস্থিত হৈ গ'লো আৰু এতিয়া আমি ইয়াত যে হেৰিয়ত য'ত পেইণ্ট কৰি আছে তাত আছোঁ চব পেইণ্ট কৰি আছে আৰু এইফালে এনেই পেইণ্ট কৰি আছে চবেই আৰু আপোনালোকক দেখুৱাম ইয়াৰ পৰা ভিডিঅ' কৰি আৰু অকণমান ভাওনাখন আৰম্ভ হওক আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকিব ভিডিঅ'টো আগলৈকে এনেদৰে আপোনালোকক দেখুৱাই থাকিম
মৈত্ৰৰ মহানবাৰু স্বৰ্গৰ দম্ভে দেৱতা বনাই দেৱতা আৰু সেই জ্বলন্ত গীতাহুতি প্ৰদান কৰে ভুৱনবাসীৰ সেই ভণ্ডত পৰিস্থিতিতে দেৱতাৰ তৰ্প চূৰ্ণ কৰিবৰ বাবে জয় কৰিম মই ইন্দ্ৰৰ সহিতে ৩৩ কোটি দেৱতা আৰু সেই কাপুৰুষ ইন্দ্ৰই এই লগনৰ ভয়ত বনে বনে ফুৰিছে বনাই বনাই এতিয়া বাকী মাথো সৰ্বজনে দৈত্যৰ ৰৌৰকে জন্মিলো দৈত্যৰ কুলত Oh,
Hari Moha Rudhe Duyu Ire Arapila Rodo Hari Moha Rudhe Duyu Ire Arapila Rodo